Hi guys, welcome to my Toroka recipe. আজি আপোনালোকলৈ আগবঢ়াইছোঁ এক মুগৰ তৰকা। ইয়াত কি লাগিব প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ। পোনপ্ৰথমে লাগিব মুগ 250 গ্ৰাম, বিলাহী, পিঁয়াজ, শুকান জলকীয়া, কণী দুটা, ধনিয়া গুড়ি, ৰেড চিলি, জিৰা মছলা আৰু দুটা আলু। লাষ্টত লাগিব আপোনাৰ তেজপাত 2 খিলা। এতিয়া বনোৱা প্ৰচেছটো মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। পোনপ্ৰথমে লাগিব তেজপাত 2 খিলা, তাৰপিছত দিব আপোনালোকে শুকান জলকীয়া, তাৰপিছত দিব লাগিব আপোনালোকৰ আগত দেখুৱাইছোঁ মই এই পিঁয়াজ, এই হ'ল আপোনালোকৰ জিৰা, এতিয়া দিছোঁ আপোনালোকৰ আগত মই দেখুৱাই ধনিয়া গুড়ি, আৰু লাষ্টত দিছোঁ ৰেড চিলি। এতিয়া দিব ৰংগুড়া অলপ। মছলাখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত আপোনালোকে ইয়াত বিলাহী এড কৰি দিব লাষ্টত। এতিয়া নিমখ আপোনাৰ সোৱাদ অনুযায়ী ইয়াত এড কৰিব। এতিয়া মই ইয়াত কেইটামান আলু এড কৰিম। এতিয়া ভালদৰে মছলাখিনি ফ্ৰাই হোৱাৰ পিছত মই ইয়াত মুগ এড কৰিম। ইয়াত আপোনালোকে চাওকচোন কেনেকুৱা হৈছে ক'ব, আৰু এতিয়া অলপ স্কিনটো অলপ মই কমাই দিম। এতিয়া ভালদৰে ফ্ৰাই হোৱাৰ পিছত ইয়াত মই কণী এড কৰিম। ভালদৰে মিক্স হোৱাৰ পিছত এতিয়া মই লাষ্টত পানী অলপ এড কৰি দিম। এতিয়া অলপ ভালদৰে লাৰি দিব। আমাৰ এই তৰকা ৰেচিপিটো ৰেডি হ'ব এতিয়া।